এডিআৰই পৰীক্ষা যিবিলাক পাতিলে তাত আমাৰ CMA কৰি দিলে বোলে 1 কোটি টকাৰ পৰা 10 কোটি টকা জৰিমনা হ'ব। ইটো নিব নোৱাৰিব, সিটো নিব নোৱাৰিব, ইটো নিব নোৱাৰিব। আৰু পৰীক্ষা দিবলৈ কেলৈ যাব? তাতে পৰীক্ষা দিবলৈহে গৈছে। যদি পৰীক্ষা দিওঁতেই যদি ভয় খুৱাই দিয়ে 1 কোটি টকা, 1 কোটি টকা যদি সি জৰিমনা দিব পাৰে, সি কিয় পৰীক্ষা দিব যাব? সি গৰু নেকি? সি বেলেগ কাম কৰিব। 10 কোটিলৈকে কৰিছে। দেট ইজ মানে সেইটো আম্বানী পুতেকে পাৰিব, আমাৰ ল'ৰা ছোৱালী নোৱাৰে নহয়। চেকিঙৰ নামতো বহুত কথা সেইকাৰণে আছিল যি টি কথা ক'ব নাপায়। সেইটো মই ডাইৰেক্টলি কৈছোঁ। মই সদায় ডাইৰেক্টলি কওঁ। আপুনি সদায় জাতিটোৰ ল'ৰা কাৰণে ছোৱালী যেতিয়া পৰীক্ষা দিব গৈছে, লেট দেম গ' ধুনীয়াকৈ বহক, পৰীক্ষা দিয়ক। যে এইটো নালাগে, মোবাইলটো নালাগে, সেইটো বাহিৰতো নিদিয়ে, ইয়াতো নিদিয়ে। যে মোবাইলটো তাহাঁতি থৈ আহিব ন। এই কথাবিলাক আই ডোন্ট লাইক ইট। ইটছ লাইক ইটছ ফুলিছ টক্স বুলি ক'ম মই ডাইৰেক্টলি। সেইটো হয় মই চবকে গালি পাৰোঁতো।